Good morning, ma'am. Good morning. বহা। পিছে মইনাসকল, মই যে যোৱাকালি অফুল কবিতাটো পঢ়াইছিলোঁ আৰু ইয়াৰ প্ৰশ্ন উত্তৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ, তোমালোকে সেইবোৰ ঘৰত শিকিছানে? হয় বাইদেউ, শিকিছোঁ। চাওঁ তেনেহ'লে, নৰিনে কোৱাচোন, অফুল কবিতাটোত ফুলে নুফুলে বুলি কিয় কৈছিল? বাইদেউ, গৰুৱে ফুলৰ আগ খোৱাৰ বাবে ফুলে নুফুলে বুলি কৈছিল। এতিয়া ফাৰহিনে কোৱা, গৰুৱে কিয় ফুল খাইছিল? গৰখীয়াই গৰু নৰখাৰ বাবে গৰুৱে ফুল খাইছিল। এতিয়া নৰিনে কোৱা, গৰখীয়াই কিয় গৰু ৰখা নাছিল? ৰান্ধনীয়ে বাট নিদিয়াৰ বাবে গৰখীয়াই গৰু ৰখা নাছিল বাইদেউ। ফাৰহিন, তুমি কোৱা, খৰিকটীয়াই খৰি নিদিয়াৰ বাবে কাৰ কি অসুবিধা হৈছিল? বাইদেউ, খৰিকটীয়াই খৰি নিদিয়াৰ বাবে ৰান্ধনীৰ ভাত ৰন্ধাত অসুবিধা হৈছিল। নৰিন, এতিয়া তুমি কোৱা, কিয় খৰি শুকোৱা নাছিল? মেঘে বৰষুণ দিয়াৰ বাবে খৰি শুকোৱা নাছিল বাইদেউ। ফাৰহিনে কোৱা, মেঘে বৰষুণ দিয়াৰ কাৰণ কি আছিল? বাইদেউ, মেঘে বৰষুণ দিয়াৰ কাৰণ আছিল ভেকুলীয়ে তুৰতুৰাই। এতিয়া নৰিনে কোৱা, শেষত ভেকুলীয়ে কি ক'লে বাৰু? শেষত ভেকুলীয়ে বোপা ককাৰ সহজ মই এৰিমনো কিয় বুলি কৈছিল। গুড, দুয়োজনীয়ে শুদ্ধ উত্তৰ দিছে। মৰমৰ মইনাসকল, এই পাঠটোৰ পৰা আমি শিকিলোঁ, গৰু ৰখে যিয়ে তেওঁ গৰখীয়া, খৰি কাটে যিয়ে তেওঁ খৰিকটীয়া, ভাত ৰান্ধে যিয়ে তেওঁ ৰান্ধনী, কবিতা লিখে যিয়ে তেওঁ কবি, ছবি আঁকে যিয়ে তেওঁ চিত্ৰকাৰ বা চিত্ৰশিল্পী বুলি কোৱা হয়। এইকেইটা ঘৰত গৈ পঢ়িবা। ঠিক আছে বাইদেউ। বাইদেউ, কালি দেউতাই মোক শিকাইছে, ভেকুলীয়ে তুৰতুৰাই, কেঁচুৱাই কলকলাই, কুকুৰে বুক বুকাই, মৌ-মাখিয়ে গুণগুণাই, মহে কুণকুণাই, সাপে ফুচফুচাই। এইটো শুদ্ধ হৈছে নে বাইদেউ? হয়, শুদ্ধ হৈছে, শুদ্ধ। বাইদেউ, মাৰাই মোক যোৱাকালি শিকাইছে, দমৰা চেউৰী, বগা বগী, কজলা কাজলী, ৰজা ৰাণী, বুঢ়া বুঢ়ী, কণা কাণী। এইবোৰনো কি বাইদেউ? হয়, মাৰাই তোমাক ঠিকেই শিকাইছে। এইবোৰ হ'ল একোটা বিপৰীত লিংগ। লিংগ হৈছে ব্যাকৰণৰ বিষয়। এই সম্পৰ্কত মই পিছত এটা ক্লাছত বিতংকৈ আলোচনা কৰিম। এতিয়া মইনাসকল, এই অফুল পাঠটো তোমালোকে যিমানবোৰ প্ৰশ্ন আছে সেইবোৰ তোমালোকে ঘৰত শিকিবা, ঘৰত মুখস্থ কৰিবা, আৰু আজি যিবোৰ ক্লাছত আলোচনা কৰিলোঁ সেইবোৰ তোমালোকে পঢ়িবা। তেনেহ'লে আজিলৈ আহোঁ। হ'ব বাইদেউ। প্ৰিয় দৰ্শকসকল, আপোনালোকে আমাৰ চেনেলটো চাই যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।